নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। ঈশ্বৰৰ পুত্ৰ জুবিন দাৰ অবিহনে পত্নী গৰিমা গাৰ্গৰ আজি প্ৰথমটো জন্মদিন। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বৌ আপোনাৰ শক্তি দিয়ক। জুবিন দা আমাৰ বাবে যিমান আপোন, আপুনিও আমাৰ বাবে সিমানেই আপোন। ভালে থাকক সদায়। জন্মদিনত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি দিনটোত ছ'চিয়েল মিডিয়া হেণ্ডেলত গৰিমা বৌৱে এক আৱেগিক পোষ্ট আপলোড কৰে আৰু য'ত তেওঁ লিখিছে, তুমি আছা, সদায় থাকিবা, মাথো কল্পনাৰ নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ। তুমিয়ে সকলো ক'বা, হাজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা, বাট পোহৰাই খোজ দিবা, মই জানো। তুমিয়ে শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা, মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ। মোৰ ঈশ্বৰ পুৰুষ তুমি সদায় ধৰি ৰাখিবা, মই জানো। এইবাৰ পোহৰৰ উৎসৱ দেৱালীও কাৰো মনত যেন আনন্দ নাই। অসমবাসী হিয়াৰ টুকুৰাৰ জুবিন দাৰ নোহোৱা হোৱাৰ পৰা কাৰো মনত যেন আনন্দ নাই। সঁচাকৈ জুবিন দাই সোনকালে ন্যায় লাভ কৰক, তাৰে কামনা কৰিছোঁ আজি এই ভিডিঅ'টোৰ যোগেদি। #জাষ্টিছ ফৰ জুবিন।